Hi all viewers and subscribers, আপোনালোকক টেকহলিক টেক নিউজলৈ ওয়েলকাম জনাইছো। ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা বেংকটোৱে হৈছে ভাৰতীয় ষ্টেট বেংক বা ষ্টেট বেংক অফ ইণ্ডিয়া। এইটো বেংকত সৰ্বসাধাৰণ ঠেলাৱালা ৰিক্সাৱালাৰ পৰা ধনিক শ্ৰেণী কৰোৰপতিলৈকে সকলোৰে প্ৰায় এতিয়া একাউণ্ট আছে। কিন্তু আপুনি জানেনে 2017 1 এপ্ৰিলৰ পৰা ভাৰতীয় ষ্টেট বেংকে বেংকত টকা জমা থোৱাৰ ক্ষেত্ৰত কিছুমান নতুন নীতি নিয়মৰ ব্যৱস্থাৰ সৃষ্টি কৰিছে, যাৰ ফলত আপুনি এই নীতি নিয়মবোৰ যদি ভালদৰে পালন নকৰে তেনেহ'লে হয়তো আপোনাৰ বেংক বেলেঞ্চ বা বেংকত জমা থকা টকাৰ পৰিমাণ জিৰ' হৈ যাব পাৰে। গতিকে এই বেংকত টকা জমা থোৱাৰ নতুন নীতি নিয়মবোৰনো কি ভালদৰে জানো আহক। 2017 চনৰ 1 এপ্ৰিলৰ পৰা SBIৰ ছেভিং একাউণ্টত ন্যূনতম জমা থ'বলগীয়া টকাৰ পৰিমাণ হ'ল ৰুৰাল এৰিয়া বা গাঁৱৰ জমা হিচাপত ন্যূনতম 1000 টকা থাকিব লাগিব। ছেমি আৰবান বা সৰু নগৰত মিনিমাম 2000 টকা থাকিব লাগিব। আৰবান বা নগৰৰ একাউণ্টত মিনিমাম 3000 টকা জমা থাকিব লাগিব। আৰু মেট্ৰপলিটান বা ডাঙৰ চহৰ বা মহানগৰৰ একাউণ্টত মিনিমাম 5000 টকা জমা থাকিব লাগিব। যদি ৰুৰাল এৰিয়া বা গাঁৱত থকা জমা হিচাপত ন্যূনতম জমা থাকিব লগা পৰিমাণ 1000 টকাতকৈ কম থাকে তেতিয়াহ'লে কি হ'ব? যদি 50%তকৈ কম বা 500 টকাৰ কম থাকিলে 20 টকা প্লাছ সেৱা কৰ লগ হৈ যিমান টকা হ'ব সেই পৰিমাণৰ টকা আপোনাৰ একাউণ্টছৰ পৰা কাটিব বা আপুনি জৰিমনা দিব লাগিব। আৰু যদি 50% বেছি বা 75%ৰ কম বা 750 টকা আপোনাৰ একাউণ্টত জমা থাকে তেতিয়াহ'লে 30 টকা প্লাছ সেৱা কৰ লগ হৈ যিমান হয় কাটিব। আৰু 75%ৰ বেছি বা 100%ৰ যদি কম বা 750 টকাৰ বেছি থাকে তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ পৰা 50 টকা প্লাছ সেৱা কৰ লগ হৈ যিমান টকা হয় সেই পৰিমাণৰ টকা আপোনাৰ একাউণ্টছৰ পৰা কাটিব বা আপুনি জৰিমনা দিব লাগিব। সেইদৰে সৰু নগৰ বা ছেমি উৰ্বান এৰিয়াত একাউণ্টত ন্যূনতম জমা থাকিবলগীয়া পৰিমাণ 2000 টকাতকৈ যদি কম থাকে তেনেহ'লে 50%তকৈ কম বা 1000 টকাৰ কম থাকিলে 25 টকা প্লাছ ছাৰ্ভিচ টেক্স জৰিমনা দিব লাগিব। তাৰপিছত 50%ৰ বেছি আৰু 75%তকৈ কম বা 1500 টকাৰ কম থাকিলে 50 টকা প্লাছ ছাৰ্ভিচ টেক্স দিব লাগিব। আৰু 75%ৰ বেছি 100%ৰ কম বা 1500 টকাৰ বেছি থাকিলে 75 টকা প্লাছ সেৱা কৰ আদায় দিব লাগিব। সেইদৰে নগৰ বা উৰ্বান এৰিয়াত ন্যূনতম জমা থাকিবলগীয়া পৰিমাণ 3000 টকাৰ কম থাকিলে 50%তকৈ কম বা 1500 টকাৰ কম থাকিলে 40 টকা প্লাছ সেৱা কৰ আদায় দিব লাগিব। 50%তকৈ বেছি আৰু 75%তকৈ কম বা 2250 টকাৰ কম থাকিলে 60 টকা প্লাছ ছাৰ্ভিচ টেক্স আদায় দিব লাগিব। 75%ৰ বেছি 100%ৰ কম বা 2250 টকাৰ বেছি থাকিলে 80 টকা প্লাছ ছাৰ্ভিচ টেক্স লগ হৈ যিমান হয় সিমান পৰিমাণৰ টকা আপুনি আপোনাৰ একাউণ্টছৰ পৰা আদায় দিব লাগিব। আকৌ সেইদৰে মেট্ৰপলিটান বা ডাঙৰ চহৰ আদিত ন্যূনতম জমা থাকিবলগীয়া পৰিমাণ 5000 টকাতকৈ যদি কম থাকে তেনেহ'লে 50%তকৈ কম বা 2500 টকাৰ কম থাকিলে 50 টকা প্লাছ সেৱা কৰ জৰিমনা দিব লাগিব। 50%তকৈ বেছি 75%তকৈ কম বা 3750 টকাৰ কম থাকিলে 75 টকা প্লাছ সেৱা কৰ আদায় দিব লাগিব।
75%ৰ বেছি 100%ৰ কম বা ৩,৭৫০ টকাৰ বেছি থাকিলে 100 টকা প্লাছ সেৱা কৰ আপুনি জৰিমনা হিচাপে প্ৰতি মাহে আপোনাৰ বেংক একাউণ্টৰ পৰা আদায় দিব লাগিব। তাৰোপৰি প্ৰতি মাহে মাত্ৰ 3বাৰকৈ বিনামূলীয়াকৈ টকা আপোনালোকে নিজৰ একাউণ্টত জমা থ'ব পাৰিব। তাৰ পিছত আপুনি যিমানেই আপোনাৰ একাউণ্টছত টকা জমা থ'ব প্ৰতিবাৰতে 50 টকা প্লাছ সেৱা কৰ লগ হৈ যিমান টকা হয় সিমান টকাৰ জৰিমনা আদায় দিব লাগিব। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰে যেন, আৰু লগতে আমাৰ এই চেনেলটোত এনেকুৱা ভিডিঅ' আপ টু ডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰে যেন। এইখিনিতে জনাওঁ যে আপোনালোকে যদি এই ভিডিঅ'টো আপোনালোকৰ শুভাকাংক্ষীলৈ শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে শ্বেয়াৰ কৰিব পাৰে। আমি ইয়াৰ পিছৰ ভিডিঅ'ত ষ্টেট বেংকে ATMৰ পৰা পইচা উলিওৱাৰ ক্ষেত্ৰত কি নতুন নিয়ম কৰিছে তাৰ বিষয়ে জানিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।